পিংকু পিংকু হৈছে না তোৰ সোনকাল কৰ স্কুলত যাব দেৰি হৈ যাব নহ'লে আইছো দে মা হৈছে মোৰ দি মোক টিফিনটো মই যাওঁ আৰ ভাতৰ লগতে জিহপা ৰাঞ্চিলি একো খাবা চাবা নল্লো টিফিনত কি দিছা টিফিনত বাপা আজি আকৌ দিয়া নহ'ল দে মেৰি বিস্কুট আছিল মেৰি বিস্কুটে চাৰখেন দিছো আজি খাবি আৰ কালি তোক কিবা ভাল বানাই দিম দে কি সদায় সদায় মেৰি বিস্কুট কিবা বিস্কুট হিগলা দিয়া গিঠেন বা মেগি চেগি তাৰপিছত ভাল লগা বস্তু হেনেহেন ৰুটি আলু ভাজা হিগলাও দিবা লাগে হিগলা দিও কোনোদিন মোক নেদায়ে লগৰ গিলাখানে কিমান ভাল ভাল বস্তু লৈ যায় মই তাহাৰ আগতে মেৰি বিস্কুট খাই থাকবা লাগে দেই যা যা বাপা আজি ৰাগ নকৰবি উঠতে মোৰ দেৰি হ'ল সেইকাৰণে একো বানো নহ'ল কালি তোক দিম যা কিবা ভাল বস্তু বানে যা আজি সেইয়ে খাবি যা হৈছে দে মা তই কালিও যে কিবা দিবি আশা কৰাটোৱে ভুল সদায় হেংকে ক সদায় তোৰ উঠতে দেৰি হয় কিয় তিৰি হৈছা হলি সদায় যদি উঠতে দেৰি কৰা হ'ব দে যাওঁ মই বাপ্পাও কি যে ৰাগ আজিকালি চলিগিলাখনৰ আমাৰ টাইমত আৰু আমি টিফিন চিফিন একোৱে বানাছিলোঁ সেনেকেই স্কুলত গৈছিলোঁ খালী পেটে আছিলোঁ আৰু ঘৰত আহি ৰগৰি নিমখ তেল ভাত খাইছিলোঁ আজিকালি আৰু ইমান ৰান্ধি বাঢ়ি দিওঁ একদিন দিবা নল্লি বা 2 দিন দিবা নল্লি বাপ্পাও কি ৰাগ চাবি হৈ দে আৰু হৈছে দে আৰু আজিকালি চলি খাওঁ ভদ্ৰে ধু একলা আকলি বহি আছে আজি ভদ্ৰেৰ লগত বহু কিবা বুদ্ধি কৰি তাত টিফিনটো মই খাবা লাগব আৰু মোৰ টিফিনটো তাক খুৱাবা লাগব খাওঁ কিয়ে পিংকু আইছা তই আজি সোনকালে আহিলি ধু যা চুমকি একলা আকলি বহি আছে যা বহিনি তাইৰ লগত ভদ্ৰে ভাই আজি মই তোৰ লগতহে বহুম বুলি ভাবছিলো সদায় আৰু কি তাইৰ লগত বহি থাকিম যা অলপ সিফালক লগিন যা আজি মই তোৰ লগত বহিম খাওঁ সঁচা নেকি দে বহলে হাও পিংকুইটো আজি মোৰ লগত নবইলাকে এনেইটো মোৰ লগত বইবাৰ কাৰণে পাগলা হৈ থাকে কিবা কথা ইয়াৰ মায়া মমতা একো ধৰবাই নৰে আজি এতে বইছো ভাব পিংকু ভাব চুমকিও তো খং করব কিবাকে হলিও আজি এই ভদ্ৰে আব্ৰাৰ পৰা তাত টিফিনটো খাবা লাগব আৰু মোৰটো তাক খোৱাবা লাগব নহলি মোৰ এতে বহাৰ লাভ একো হবাৰ নাই তই কিবা কৈছা নেকি পিংকু তোক এটা কথা কওঁ তই কাকো নকবি মই আজি টিফিনত এটা বেলেগ বস্তু আনছো বেলেগ টেষ্টি বস্তু তোক অলপমান দিম দে তই কাকো নকবি কিন্তু তই কি আনছা টিফিনত হাও হয় নেকি কি আনছা তই ইমান টেষ্টি বস্তু নামটো কচোন মই মেগি আনছো টিফিনত তোক দিম দে খাবা অলপমান নামটো কবা নৰু নামটো কলি ইতে সবে দাউৰি আহিব খাবার কাৰণে আৰু মই সবে টিফিন খাৰ পিছতে মোৰ টিফিনটো খুলবা পাৰিম তিত্যাক লগিন খুলবা নৰু কাৰণ যি ধুনিয়া গন্ধ অলব সবে খাং কৰি আহিব মই খাবাই পাৰবাৰ নাই দে হলে হ'ব দে আগতে মোৰ টিফিনটো খাম দে দুটাই তাৰ পিছত তোৰটো খাম সবৰে খাওয়াৰ পিছত হ'ব না হ'ব দে বা আজি মই ভাল বস্তু খাবা পাম পূৰ্বকটোক ঠগলো হা দে ভদ্ৰে তোৰ টিফিনটো দি এতিয়া কায়ো নাই আগতে তোৰ টিফিনটো খাম দে তাৰ পিছত মোৰটো ইলম হলো মই বেছি নাখাং দে তইয়ে খা মেগি খালি আৰু মোৰ পেট ভৰি যাব তাৰ পিছত আৰু তোৰ ভাল বস্তু টেষ্টি বস্তুটো মই খাবাই পাৰবাৰ নাই সেইকাৰণে তইয়ে বেছি খা মই নাংমান খাম দে এটো খা হলি তোৰটো উইলবি হেতু মই অলপমান বেছিকে খাম দে হ'ব না হ'ব দে আগতে মই মেগি খাই লং হলদিয়া খালো দে এতিয়া তোৰ টেষ্টি বস্তুটো মোক দি ময়ো খাওঁ মোৰ ভোক লাগছে মেগি নাখলোৱে মই হলো খা তই দিছো দে তোক মই যাওঁ দে পৰা তই খাই থাক কাকো ভিতৰে আহিবা নেদু মই মেগি খাই পেট ভৰলাক মই নাখাওঁ দে তইয়ে খা দে বা ই কি ভালে চব মোক খাবা দিছে দে ভালে হৈছে দে খা বেটা তই মেৰি বিস্কুট খা আৰামছে বহিলৈ খাং টেষ্টিও বস্তু আৰু ইতেতো কায়ো নাইয়ে এতে হাও এই দু মেৰি বিস্কুট চাৰখেন মেৰি বিস্কুট দিছে দু হি মোৰ পৰা মেগি হপা খাই মোক মেৰি বিস্কুটহে দিলা বয়াকে ঠগলাক ইয়াক মই বয়া মাৰিম লগ পালি